হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল। মই পেঞ্চাৰ, আপোনালোকে চাই আছে পিয়াঞ্চু ব্লগ। চ' ফ্ৰেণ্ডছ, আৰু আপোনালোকে থাম্বনেল চাই গমেই পাই গৈছে যে আজি ক'ত যাবলৈ ওলাইছোঁ। চ' আজি যাম ভূটানত। ত' আপোনালোকে থাম্বনেল চাই গমেই পাই গৈছে। আৰু ফ্ৰেণ্ডছ, মানে ভূটানত মানে ইমান দিন কিয় যোৱা নাই মই মানে যেতিয়া খুলিছে তাৰপিছত দুৰ্গা পূজাই গ'ল, তো যোৱা নাই আৰু। তো আজি ফাইনেলি ওলাই গৈছোঁ যাবলৈ। চ' আজি যাম। তো আৰু কালী পূজাতো আপোনালোকে গমেই পাইছে এইবাৰ কালী পূজা কেনেকুৱা হ'ল, যে নন ষ্টপ 2 দিন বৰষুণে দি থাকিল। চ' আৰু মানে কালী পূজাতো ব্লগ বনাব নোৱাৰিলোঁ। চ' আজি ভূটানত গৈ আছোঁ। চ' এতিয়া আৰু একো নকওঁ, তো বলক। আৰু ফ্ৰেণ্ডছ, আমি আহিয়ে পাইছোঁ অলপমান, মানে ভূটানৰ পৰা অলপ ইফালে আগত আছোঁ। চ' মানে এতিয়া আৰু খোজকাঢ়ি যাম। তো স্কুটিটোতো থৈ আহিলোঁ, কাৰণ মানে স্কুটিত যদি ভিতৰত লৈ যাওঁ তেনেহ'লে মানে স্কুটিৰ মানে মোৰ ড্ৰাইভিং লাইচেঞ্চ লাগিব। তো মোৰ ড্ৰাইভিং লাইচেঞ্চো নাই। চ' আৰু মানে এতিয়া খোজকাঢ়ি যাম। তো আৰু এটা কথা গাইছ, মানে আপোনালোকে যে মানে বহুত দূৰৰ পৰা আহে, মানে আগতে ছিষ্টেমটো এনেকুৱা আছিল, মানে সোমোৱাতে মানে ভূটানৰ ভিতৰত গ'লে মানে একো মানে কাগজ পাতি নালাগিছিল। কিন্তু এতিয়া মানে কাগজ পাতি লাগে। চ' মানে 2 বছৰ পিছত, মানে কৰোণাৰ কাৰণে বন্ধ আছিল, তো 2 বছৰ পিছত এনেকুৱা মানে নিয়ম বনাই দিলে যে মানে কাগজ পাতি লাগে। চ' মানে যদি আপোনাৰ মানে ধৰক 18 বছৰৰ তলত হৈছে, তেওঁ জন্ম চাৰ্টিফিকেট লাগিব, তথাপি অৰিজিনেল। চ' মানে ডুপ্লিকেট জেৰেক্স এইবিলাক দি নহ'ব, অৰিজিনেল লাগিব। চ' আৰু যদি আপোনাৰ 18 বছৰৰ ওপৰত মানে আপোনাৰ বয়স, তো আপোনাৰ মানে ভোট কাৰ্ডটো লাগিব, তথাপি অৰিজিনেল। চ' মানে বহুতে মানে সিদিনা মই ককাক লৈ মানে ভূটানত আহিছিলোঁ। এনে মানে ভূটানৰ ভিতৰত যোৱা নাই আৰু, মানে ককাক লৈ আহিছিলোঁ। চ' মানে কি হ'ল যে মানে বহুত দূৰৰ পৰা এজন মানে মানুহ আহিছিল, মানে কিবা গাড়ী লৈ আহিছিল, বহুতজন আছিল। মানে কি হৈছিল, আগতেতো মানে ইহঁতে আগতেও আহিছিল, কিন্তু আগতেতো মানে কাগজ পাতি মানে নালাগিছিল। কিন্তু তেতিয়া মানে 2 বছৰ পিছত যেতিয়া সেইদিনে আহিছে, তো মানে কাগজ পাতি লগাইছিল। মানে বহুত দিনৰ ইহঁতৰ মানে মনটো ইমানে ডাউন হৈ গৈছিল, কাৰণ বহুত দূৰৰ পৰা মানে আহিছিল চাবৰ কাৰণে, চাব নোৱাৰে। তো এনেকুৱা হয়। তো আৰু আপোনালোকে যদি আহিব খোজে, তো আপোনালোকে মই যি ক'লোঁ কাগজ পাতি, তো 18 বছৰৰ ওপৰত আপোনাৰ যদি বয়স, তো আপোনাৰ অৰিজিনেল ভোট কাৰ্ডটো লাগিব। আৰু যদি আপোনাৰ 18 বছৰৰ তলত, তো জন্ম চাৰ্টিফিকেটটো লৈ আহিব অৰিজিনেল। চ' এয়াই। আৰু এতিয়া মই লৈ আহিছোঁ। তো আগত এজন ফ্ৰেণ্ড আহিছে, তো অজয় ইয়াৰ নাম। চ' মোৰে ফ্ৰেণ্ড। তো আমি জন্ম চাৰ্টিফিকেট লৈ আহিছোঁ। চ' এতিয়া সোমাওঁ, আৰু সোমাই কিনি লগ পাইছোঁ। আৰু এটা কথা গাইজ, যে মানে গেটটো মৰ্ণিং 10টা বজাৰ পৰা খোলে, 10টা বজাৰ পৰা খুলি, আৰু মানে 10টা বজাৰ পৰা মানে সোমাব দিয়ে ভিতৰত। তো 10টা বজাৰ পৰা 2টা বজালৈকে, যদি 2টা বাজি যায়, তো আপোনালোকক সোমাব নোৱাৰিব। তো যোনে আহিব মৰ্ণিং টাইমত আহিব, কাৰণ ইয়াতে মানে ইমান ডাঙৰ লাইন ধৰিব লাগে, এনেকুৱা লাইন ধৰিব লাগে যে মানে লাইন ধৰোঁতে 2টা বাজি যাব, পিছত বন্ধ কৰি দিব, পিছত আপোনাৰ ঘূৰি যাব লাগিব। চ' যদি আহিব খোজে মৰ্ণিং আহিব। আৰু আজি দিনটোতো বৰষুণ, তাৰ কাৰণে মানে লাইনো মানে ইমান মানুহ নাই, লাইন ধৰিব নালাগিব। আমাৰ ভাল হৈছে। তো সোমাওঁ এতিয়া অলপ। চাই লওক, লাইন ধৰি আছে, মানে 2-3জন আছে, আৰু প্ৰব্লেম নহ'ব। তো সোমাই আৰু লগ পাই আছোঁ। আৰু ফ্ৰেণ্ডছ, মানে জন্ম চাৰ্টিফিকেটবিলাক ৰাখি দিলাক, আৰু কিবা এটা দি দিলাক, নাজানো বাৰু কি হয়। তো এইটো মানে দেখালেহে মানে মই আমাৰ জন্ম চাৰ্টিফিকেট পাম আৰু। চ' এইটো ৰাখি কিনি আৰু এতিয়া সোমাই গৈছোঁ ফাইনেলি। তো ঘূৰি আহোঁ অলপ। কেনে লাগি আছে? তো ভাল লাগি আছে বোলে। তো মানে ফাইনেল, মানে মই 2 বছৰ 5 মাহমান পিছত আহিলোঁ। আজি চাই যাওঁ ভূটান। বিদেশত আহিছোঁ গাইজ, বিদেশত। মানে এটা কথা আৰু গাইজ, মানে মোৰ লগত এটা ফ্ৰেণ্ড আছিল। চ' মানে আমিও মানে ইয়াক লৈ আমি মানে দুজনে আহিছিলোঁ এবাৰ ভূটানত। তো মানে ইয়াক মানে এদিন ঘৰত থাকাতে মানে এনেকুৱা সুধিছিলোঁ যে, তই কেতিয়াবা বিদেশত গৈ পাইছা না? এনেকুৱা সুধিছোঁ। কি যোৱা নাই কেতিয়াও। তো পিছত মই এনেকুৱা কৈছোঁ যে ভূটানত যে গ'লি মোৰ লগত,
পিছতকে সেনেকুৱা আৰু তো ঘূৰি আহোঁ তো বলক এয়া চাওক এইফালে ভূটান মানুহবিলাক যাই আছে ভূটানৰ ভুটীয়া আৰু ফ্ৰেণ্ডছ এতিয়া আছোঁ এটা পাৰ্কত তো পাৰ্কটোৰ নাম আপোনালোকক দেখাই আছোঁ এয়া চাই লওক ভূটান ফ্ৰেণ্ডশ্বিপ পাৰ্ক চ' এতিয়া সোমাই যাওঁ ইয়াতে অলপ চাই খেলি আহোঁ এয়া চাওক ইয়াতে নুঠো বাৰু কাৰণ পানী আছে পৰি গ'লে চেচ এনে ওপৰত আছে চব জেগাত পানী জমা হৈ আছে গাইছে উঠিব নোৱাৰিম এনে চাই যাম আৰু এটাত উঠিব পাৰিম ইয়াতে পানী চানী নাই তই যা ইফালে চ' ফ্ৰেণ্ডছ উঠি ল'লোঁ অলপমান খেলি যাওঁ ভূটানৰ খেলা ভূটান বিদেশত আহি খেলি আছোঁ গাইজ বিদেশত আহি খেলি আছোঁ ইয়াক চাওক মানে বিদেশত আহি খেলি আছোঁ তো মজাই বেলেগ গাইজ চ' আৰু বেলেগ খেলোঁ এতিয়া কিমান খেলিম এটাই আৰু বহুত কিবা দেখাব লগা আছে আৰু তো যি দেখা পাম আমি দেখাই যাম আৰু ফ্ৰেণ্ডছ এয়া চাই লওক ইয়াৰ অৱস্থা ই ক'ত উঠিছে সৰু মানুহৰ দৰে খেলি আছে তো মই নুঠো আৰু এয়া চাওক এটা সৰু ভাইটি ভূটানৰ ভাইটি এইটো আৰু ফ্ৰেণ্ডছ মোৰ ফ্ৰেণ্ডটোৱে কি কয় জানেনে কয় কি এনেকুৱা পাৰ্কত আহিলে বোলে গাৰ্লফ্ৰেণ্ড লৈ আহিলে বোলে মজা বেলেগ নাজানো মই গাইজ ই জানে তই কেতিয়াবা গৈ পাইছ নেকি পাৰ্কত আজিয়ে ফাৰ্ষ্ট আহিছোঁ তথাপি ছিংগেল না তো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই ইয়াৰ আৰু ফ্ৰেণ্ডছ এইটো আপোনালোকে যিটো চাই আছে এইটো মানে ডাঙৰ পিকচাৰটো তো এইটো মানে এইটো হ'ল ৰজা আৰু এইটো হ'ল ৰাণী আৰু এই দুটা হ'ল ৰজা ৰাণীৰ সৰু আপোনালোকে গমেই পাইছে কি ক'ব খুজিছোঁ তো এই দুটা হ'ল ৰজা ৰাণীৰ মানে ল'ৰা চ' এতিয়া আৰু মানে পাৰ্কৰ পৰা ওলাই আছোঁ চ' ইফালে যাওঁ আৰু কি আছে দেখাই যাম আৰু ফ্ৰেণ্ডছ মানে নাজানো বাৰু এইটো কি হয় মানে কিবা ক'লাক মানে এজন ভুটীয়া মানুহক এজন সুধিলোঁ তো মানে ক'লাক কি দুংজোৰ নাই কিবা ক'লাক আৰু ইমান ভালকৈ নাজানো আৰু যদি আপোনালোকে জানে তো কমেণ্টত জনাই দিব চ' এইটো দেখাই আছোঁ আপোনালোকক দেখাত তামাম মজা গাইছ আৰু এইফালে যাওঁ কি দেখা পাওঁ আপোনালোকক দেখাই যাম মানে অলপ মানে ক্লিপ লৈ আছোঁ আৰু এইবিলাকে দেখাই আছোঁ আৰু মানে এনে মানে বেছি মানে ইমানো নাই দেখাব মানে ক'ব গ'লে ইমানো দেখা বস্তু নাই আৰু যি দেখা পাই আছোঁ এইবিলাক আপোনালোকক দেখাই আছোঁ তো চাই থাকক শেষলৈকে আৰু ফ্ৰেণ্ডছ এনেকৈ মানে খোজকাঢ়ি আহি গ'লোঁ এটা দলঙত চ' মানে দলংটো কোনটো হয় আপোনালোকক কৈ আছোঁ যে মই যে এইটো 15 আগষ্টৰ দিনা যিটো স্বাধীনতা দিৱসৰ মানে যিটো ব্লগ বনাইছিলোঁ মানে যোনে চাইছে গম পাব মই এই মানে এইফালে আছিলোঁ এইফালে এই অলপমান আগত আছিলোঁ মানে কৈছিলোঁ যে মানে ইয়াৰ পৰা এইফালে আহিব নিদিয়ে চ' এতিয়া আমিতো মানে গেটৰ দি আহিছোঁ চ' সেইটোৱে দলংটো হয় এইটো তো ইয়াৰ পৰা মানে যিটো ভিউটো আহে সেইটো আমাৰ মজা চাব লগা ভিউ চ' চাওক আৰু মানে ভূটানত যোনে ঘূৰিব আহে মানে এইটো মানে দলঙত ফটো শ্বুট কৰে মানে এইটো দলঙত মানে যিমান মানে মই চাইছোঁ ফটো ফেচবুকত মানে ইনষ্টাত আপলোড কৰে ভূটানত অহাৰ ফটোবিলাক চ' মানে এইটো দলঙতে বেছিভাগ ফটো মানে শ্বুট কৰে চ' আৰু ইয়াৰ পৰা যিটো ভিউ আহে তামাম মজা তো এইটো আপোনালোকে ভূটান গানৰ সৈতে এনজয় লওক আৰু ফ্ৰেণ্ডছ এনেকৈ খোজকাঢ়ি আহি গ'লোঁ এটা মানে ভূটানৰ এটা ফিল্ডত চ' ফিল্ডটো চাই লওক মানে এইটো কিবা কাৰ্পেট নে কিবা কয় এইটো মানে লগোৱা যে মানে নকল আৰু চ' চাই লওক ফিল্ডটো এনেকুৱা ফিল্ডত খেলি কেনে কিমান ভাল লাগব চব নকলি তামাম মজা আৰু ওপৰত চাওক না পুৰা লাইট লগাই দি আছে 4টা মানে ইয়াতে চাগে মানে ৰাতিও খেলা হয় ই চাওক কি কৰি আছে আৰু এবাৰ কৰ আৰু ফ্ৰেণ্ডছ আমি এতিয়া মানে ইয়াৰ পৰা ওলাই গ'লোঁ চাৰ্টিফিকেট লৈ চ' আৰু মানে বহুত ভোকো লাগিছে চ' এতিয়া আৰু কিবা খাম চ' আৰু ঘৰত যাম
তো ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাই দিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট পাম এটা ব্লগ লৈ বাই বাই